কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। কোৱা হয় মানুহৰ বুজিব পৰা ক্ষমতা ইমানখিনিয়ে য'ত তেওঁক যদি কোনোবাই জানোৱাৰ বুলি কয় তেওঁৰ খং উঠে, কিন্তু যদি বাঘ বুলি কয় তেওঁ আনন্দিত হয়। য'ত বাঘো হ'ল এটা জন্তুৰ নাম। এইখিনিতে এটা সৰু কাহিনী। এই কাহিনীটো এজন মাষ্টৰৰ। এই মাষ্টৰজন হ'ল এখন সৰু গাঁৱৰ তেওঁৰ ঘৰ আছিলে। সেই গাঁওখনতে তেওঁ পঢ়াইছিলে। তেওঁৰ এটা বৰ সুন্দৰ অৰ্থাৎ হেপী ফেমিলি আছিলে, য'ত তেওঁৰ পত্নী আছিলে, পুত্ৰ আছিলে আৰু এগৰাকী ছোৱালী আছিলে। ছোৱালীজনী বিয়াৰ উপযুক্ত বয়সৰ আছিল আৰু ল'ৰাটোৰ প্ৰায় পঢ়া শুনা শেষেই হৈছিলে। তেওঁৰ লাইফ হেপিলি মুঠতে চলি আছিলে। কিন্তু হঠাতে তেওঁৰ মনলৈ এদিন ভাৱ আহিলে যে এই সকলোবিলাক তেওঁৰ কাৰণেই হৈ আছে। তেওঁৰ ঘৰৰ মানুহ যে ইমান সুন্দৰভাৱে জীয়াই আছে, আনন্দিত হৈ থাকে, ইয়াৰ কাৰণ কেৱল তেওঁ নহ'লে কি হ'ব? সকলো শেষ হৈ যাব। এই চিন্তাই ক্ৰমাৎ তেওঁৰ মনলৈ অহংকাৰৰ ভাৱৰ জন্ম দিলে। তেওঁৰ মনত অহংকাৰ ভাৱ জাগিবলৈ ধৰিলে যে তেওঁৰ কাৰণেহে সকলো হৈ আছে। সেই সময়তে গাঁওখনলৈ এজন মহাত্মাজী আহিলে। মহাত্মাজীয়ে প্ৰবচন কৰিছিলে। এই মাষ্টৰজন গৈ তাত উপস্থিত হ'ল আৰু কোইনচিডেণ্টেলি প্ৰবচনৰ বিষয়টো আছিলে অহংকাৰ। মহাত্মাজীয়ে কৈ আছিলে যে মানুহে কেতিয়াও অহংকাৰ কৰিব নালাগে। মানুহে এইদৰে যে ভাবে যে মোৰ কাৰণে সকলো হৈছে, মোৰ কাৰণে ঘৰ চলিছে, মোৰ কাৰণে দেশ চলিছে, মোৰ কাৰণে গোটেই দুনিয়া চলিছে, এইটো একদম ভুল চিন্তা। অহংকাৰ কেতিয়াও মানুহে কৰিব নালাগে। পৃথিৱীলৈ মানুহ আহিও গৈছে আৰু গুচিও গৈছে, কিন্তু সকলোখিনি পাৰফেক্টলি চলি আছে। এইদৰে প্ৰবচন শেষ কৰি যেতিয়া উঠিলে, মাষ্টৰজন গৈ বাবাজীৰ ওচৰ পালেগৈ। বাবাজীক ক'লে যে আপোনাৰ প্ৰবচনখিনি শুনি মোৰ ভাল লাগিলে আৰু আচৰিত কথা যে আজি মই যিটো বিষয় লৈ অশান্তি কৰি আছোঁ, মানে মোৰ মনত অশান্তি সৃষ্টি হৈ আছে, সেইটো হৈছে অহংকাৰ। বাবা, মোৰ এনেকুৱা লাগে যে মোৰো অহংকাৰ হৈ গৈছে। তেতিয়া বাবাজীয়ে ক'লে যে তোমাৰ প্ৰশ্নটো কি? যে কৈছে মোৰ এনেকুৱা লাগে যে মোৰ কাৰণেহে মোৰ ঘৰৰ মানুহ আনন্দিত থাকে, সুখী থাকে, জীয়াই থাকিব পাৰিছে, মই নহ'লে সিহঁতৰ দুৰৱস্থা হৈ যাব। তেতিয়া বাবাজীয়ে ক'লে তোমাৰ এই সমস্যাৰ এটা চিম্পুল চলিউশ্যন আছে। বোলে কি? তুমি এটা কাম কৰা, 2 বছৰৰ কাৰণে এই গাঁওখন এৰি পেলাই গুচি যোৱা চহৰলৈ। কৈছে তেনেকৈ গ'লে ভাল হ'ব জানো? তুমি নজনোৱাকৈ যাবা। তেতিয়া মাষ্টৰজনীয়ে ক'লে এনেকৈ গ'লে মোৰ ঘৰৰ মানুহ চিন্তা নকৰিব জানো? কৈছে মই চম্ভালি ল'ম, তুমি গুচি যোৱা। বাবাজীৰ কথামতে মাষ্টৰজন 2 বছৰৰ কাৰণে কাকো নোকোৱাকৈ চহৰলৈ গুচি গ'ল আৰু বাবাজীয়ে গোটেই গাঁৱত প্ৰচাৰ কৰি দিলে যে আমাৰ আশ্ৰমলৈ এটা বাঘ আহিছিলে আৰু বাঘটোৱে আমাৰ এজন ভক্তক উঠাই লৈ গৈ মাৰি পেলালে। কিন্তু গম পোৱা গৈছে যে সেই ভক্তজন বোলে এজন মাষ্টৰ আছিল। এই কথাটো মাষ্টৰ ঘৰৰ পৰিয়ালত পहुঁচি গ'ল। পহুচাৰ লগে লগে গোটেই পৰিয়ালটোত শোকাকুল পৰিস্থিতিৰ সৃষ্টি হ'ল। গাঁৱৰ মানুহে ক'লে ইচ বৰ বেয়া কথা এটা হ'ল। তথাপিও গাঁৱৰ মানুহে মাষ্টৰৰ পত্নী ক'লে যে নবৌ আপুনি চিন্তা নকৰিব, আমি সকলোৱে কিবা এটা কৰিম। সকলোৱে মিলি পইচা উঠাই ছোৱালীজনীৰ বিয়াখন পাতি দিলে ধুমধামেৰে আৰু ল'ৰাটোৰ চাকৰি হ'ল। চব হেপিলি চলি থাকিলে। 2 বছৰৰ পাছত যেতিয়া এই মাষ্টৰজন উভতি আহিলে, আহি দেখিলে যে ঘৰখনত এক আনন্দৰ মুখৰ পৰিৱেশ, সকলো আগৰ দৰেই হৈ গ'ল। হঠাতে মাষ্টৰক দেখা পাই সকলো আচৰিত হ'ল। তেতিয়া মাষ্টৰে সকলোখিনি কথা বিৱৰি ক'লে আৰু মহাত্মাজীয়ে দিয়া চলিউশ্যনটোৰ কথাও ক'লে। তো বন্ধুসকল, আচলতে লাইফটো আমাৰ এনেধৰণৰ যে আমি অহংকাৰ কৰি আচলতে একো লাভ নাই। আমি ভাবোঁ আমাৰ কাৰণেই গোটেই ঘৰখন চলি আছে, প্ৰত্যেক মানুহটোৱে আমাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ চলি আছে বুলি ভাবোঁ। আচলতে সেইটো মিছা কথা। আপুনি বা মই নহ'লে কোনো বস্তু ৰৈ নাথাকে, সকলো পাৰফেক্টলি চলি থাকিব। আমিহে ভাবোঁ আচলতে যে আমি নহ'লে কি হ'ব। আমি নহ'লেও একো কাৰো ফৰক নপৰে, আমি থাকিলেও ফৰক নপৰে আৰু নাথাকিলেও ফৰক নপৰে, যে সকলো চলিয়ে থাকিব। কোনো কাৰো কাৰণে ৰৈও নাথাকে আৰু কোনো কাৰো কাৰণে এইখন পৃথিৱীত আচলতে ইম্পৰ্টেণ্ট নহয়েই। মিছা অহংকাৰ কৰি একো লাভ নাই।
আপুনি নাথাকিলেও এই ঘৰ চলিব, এই পৃথিৱী চলি থাকিব, সকলোখিনিয়ে চলি থাকিব। গতিকে আমি আচলতে এনেকুৱা কৰ্ম কৰাহে উচিত যাৰ দ্বাৰা আমি আশীৰ্বাদ পাব পাৰোঁ মানুহৰ। হয়, আশীৰ্বাদ যাতে আমি ইনকাম কৰিব পাৰোঁ বুলি কৈছোঁ। মানুহে পইচা উপাৰ্জন কৰে, কিন্তু আশীৰ্বাদ খুব কমেইহে ইনকাম কৰে। গতিকে সদায় সেইটো চেষ্টা কৰিব লাগে যাতে আমি মানুহৰ আশীৰ্বাদহে উপাৰ্জন কৰিব পাৰোঁ। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ মটিভেশ্যনেল ষ্টৰিজবিলাক মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ, আপোনালোকক ইনস্পায়াৰ কৰিব পাৰোঁ। ধন্যবাদ।